BMW লৈ আপোনালোকক পাহাৰত থকা মন্দিৰটো দেখাবলৈ গৈ আছোঁ আৰু এয়া পূৰা BMW গৈ আছে। ফাইনেলি গাইছ আহি পাই গ'লোঁ গৌতম বুদ্ধৰ মানে একদম ফ্ৰণ্টত। এইফালে গৌতম বুদ্ধ মন্দিৰ চাওক, বিৰাট ডাঙৰ, গোটেই পাহাৰৰ ওপৰত আছে। আৰু ভিডিঅ'টো চাই থাকক কেনেকুৱা কি দেখাব পাৰোঁ। চবফালে এটা ধুনীয়া পৰিৱেশ বুলি ক'ব লাগিব। একদম মন্দিৰটো মানে একদম পাহাৰৰ ওপৰত আছে, টপত আছে একদম। সেইকাৰণে ইয়াৰ পৰা গুৱাহাটী মানে টাউনখন নহয় আৰু কি কয় জয়গুৰু টাউনখন মানে ফুল্লি ওলাই থাকে। ভিডিঅ'টো শেষৰ পৰা মানে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু আমাৰ অংকুৰবোৰো গৈ আছে আগে আগে, তাৰপিছত মই পাছে পাছে গৈ আছোঁ। এণ্ড ভিডিঅ'টো চাই থাকক। বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ, আজি ফাইনেলি আপলোড কৰিম ভিডিঅ'টো। আৰু কি ক'ম মানে বহুত দিন মানে কথা কোৱা নাই, সেইটো কাৰণে মানে কথা ফুটাই নাই মুখত, তথাপিতো ক'বলৈ চেষ্টা কৰিছোঁ। আৰু কেনেকুৱা চলিছে সকলোৰে ইয়াতে মানে গুৱাহাটীত আজি 4 দিনমান হৈছে একেৰাহে বৰষুণে দি আছে, ক'তো ওলাই যাব পৰা নাই বুলি ক'ব লাগিব। তাৰ মাজতে আজি অলপ ফৰকাল কৰিছিল, সেইকাৰণে ওলাই আহিলোঁ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' বনাবলৈ বমকৈ। আৰু যিবিলাকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, মানে যিবিলাকে সকলো ভিডিঅ' মোৰ চেনেলত চোৱা নাই সকলোৱে গৈ চাই লওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। দেন নতুন ব্লগাৰ আপোনালোকে যেনেকৈ বিচাৰিছে সেনেকৈ দিব পৰা নাই, বাট দিবলৈ চেষ্টা কৰি আছোঁ ব্লগ। আৰু ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰি গৈছে আৰু আগলৈও ছাপোৰ্ট কৰি যাব বুলি আশা কৰিছোঁ। এণ্ড ভিডিঅ'টো চাই থাকক। জয়গুৰুৰ ভিউ চাওক, চবফালে ইণ্ডাষ্ট্ৰি। এফালে আগফালে আছে পাহাৰ, দেন এফালে আকৌ নদী। কি ক'ম, খুবেই ধুনীয়া মানে মনোমোহা দৃশ্য বুলি ক'ব লাগিব। এইফালে হাইৰোড, এইফালে হাইৰোড গৈ আছে, এফালে গুৱাহাটী যায়। তাৰপিছত এফালে আহে আমি য'ত থাকোঁ চানচাৰি, এইফালে যায়। আৰু ভিডিঅ'টো বলক আপোনালোকক দেখাই আছোঁ প্ৰথম পৰা শেষলৈকে। ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিছোঁ। এণ্ড এফালে দি বুলি ক'ব লাগিব মেইন মানে গেটখন এইফালে আছে, তলৰ ফালৰ পৰা উঠি আহিলোঁ। ভিডিঅ'টো দেখাম মানে কেনেকৈ কি আহিলোঁ। এইটো এটা ঘৰ বুলি ক'ব লাগিব, বাটচৰা ঘৰ নিচিনা। মানে ইয়াতে আহি জিৰণি ল'ব পাৰে সকলোৱে। এইফালে চব জেগা অংকুৰ ব্ৰৰ লগত আহি গ'লোঁ আজি মানে পাহাৰৰ ওপৰত মন্দিৰ চাবলৈ। এটা খুবেই ধুনীয়া মন্দিৰ ক'ব লাগিব, পাহাৰৰ ওপৰত আছে। বেকফালে চাওক আপোনালোকে গৌতম বুদ্ধ আছে, বহি আছে মানে ওপৰত। দেখাম সকলো। মানে ভিডিঅ' দিব পৰা নাছিলোঁ বহুত দিন, কিছুমান প্ৰব্লেমৰ কাৰণে। আৰু আজি আপোনালোকৰ মাজলৈ আহি গ'লোঁ এটা নতুন ভিডিঅ' লৈ বুলি ক'ব লাগিব। পিছফালে বেকগ্ৰাউণ্ড চাওক, কাটাই জেৰ। এণ্ড এইটো মই আৰু ইমানে পাহাৰ বগালোঁ ন, মানে ভোকত একদম থাকিব পৰা নাই। ইমানেই তলৰ পৰা খোজকাঢ়ি আহিছোঁ আপোনালোকৰ কাৰণে, মাত্ৰ আপোনালোকৰ কাৰণে ব্লগ বনাবৰ কাৰণে, মানে ভিডিঅ' মানে বনাবৰ কাৰণে। সেইকাৰণে মানে ভিডিঅ'ৰ তলত এটা লাইক ঠকি দিয়া আৰু ছাইডত যোনটো বেল বাটন আছে ৰেড কালাৰ ছাবস্ক্ৰাইব বুলি, সেইটো এটাত ঘণ্টা মানে চেণ্ডেল মাৰি জোতা মাৰি ছাবস্ক্ৰাইব কৰি লোৱা, ব্লেক কৰি লোৱা। মানে সিমানখনেই মানে আপোনালোকৰ পৰা বিচাৰিছোঁ। আৰু জয় আই অসম। গাইছ মানে পূৰা মানে মন্দিৰটো ঘূৰি ভাগৰ লাগি গ'ল। আৰু এতিয়া ইয়াতে অলপমান জিৰণি লৈছোঁ আৰু দেখাম বাৰু আপোনালোকক। আৰু কিবা এটা কৈ দিয়া। এইটো মোৰ বন্ধু হয়, ভাইটিও হয়। আৰু ইয়াৰ তিনিচুকীয়া তাৰপিছত ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, চবেই লাইক এণ্ড কমেণ্ট কৰিবা। থেংক ইউ ব্ৰ', থেংক ইউ ব্ৰ'। এয়া মানে অংকুৰ চুতীয়া, শিৱসাগৰ হয়। আৰু আমি দুয়োটাই একেটা কোৰ্চে কৰি আছোঁ, MOPR গুৱাহাটী চানচাৰি চিপেটত একেই কোৰ্চ এটা কৰি আছোঁ। আজি শনিবাৰ মানে ক্লাছ নাছিল আৰু মাত্ৰ এটাই ক্লাছ আছিল। ক্লাছটো কৰি কেনে ওলাই মানে আহি কেনে আপোনালোকৰ মাজলৈ এটা ৰাপচিক ব্লগ দিম বুলি আহি গ'লোঁ। আৰু নেজানো অলপ মানে কি ক'ম, ফূৰ্তি অলপ ফিলিং, অলপ গুৱাহাটীখন ঘূৰাম বুলি আহিলোঁ। যিহেতু 6 মাহ থাকিমেই ইয়াত, 6 মাহত আপোনালোকক কিমান কি দেখাবলৈ পাৰোঁ নাজানো, বাট দেখাবলৈ চেষ্টা কৰিম ফুল গুৱাহাটীখন। আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰিব, ভিডিঅ'বিলাক অলপ শ্বেয়াৰ মাৰিব বুলি আশা কৰিছোঁ। আৰু কাটাই জেহেৰ জেগাত আহিছোঁ আজি। আৰু নেক্সট ভিডিঅ'টো হ'ব কামাখ্যা টেম্পল। কালি পৰহিৰ ভিতৰত কামাখ্যাও গৈ আছোঁ। কামাখ্যা ভিডিঅ' ব্লগ মানে আহি আছে আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে। আৰু কিমান পাৰোঁ চাওঁ, যিহেতু ছমহীয়া কৰ্চটো কৰি কিনে গুৱাহাটীত থাকিম। যিমান পাৰোঁ আপোনালোকক 6 মাহত মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিম, মানে ফুল্লি গুৱাহাটীখন ঘূৰাবলৈ চেষ্টা কৰিম। দেন আৰু কি ক'ম, জয় অসম। বছ চক না, কি ধুনীয়া জেগা, কি ক'ম। অ' মাই গড, কাটাই জেৰ।
এইফালেদি আহিছিলোঁ আমি, এইফালেদি এতিয়া গৈ আছোঁ তললৈ। অ' মাই গড, এতিয়া এইফালেদি গৈ আছোঁ তললৈ। খুব ভাল লাগি বুলি ক'ব লাগিব আহি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাব। আৰু এতিয়া আৰু যাওঁ আৰু ৰুমলৈ। মন্দিৰটো চাই কেনেকুৱা লাগিল কৈ দে শেষত। ভাল লাগিলে। কেনেকুৱা লাগিল? কাটাই যায় না। ভাল লাগিলে। এইখন হ'ল গেটখন, ব্ৰিজ, এখনে গেটখন। এইফালৰ পৰা আমি সোমাই গৈছিলোঁ, এতিয়া হাই ৰোডত আহিলোঁ। এতিয়া বাছ পকৰি টাইম পাছ। এতিয়া বাছত উঠি আমি গৈ আছোঁ ৰুমলৈ। আকৌ যাব লাগিব এতিয়া সেইখন তেলত, মানে চেম টু চেম জেলত সোমাই থকা নিচিনা লাগে। কি ক'ম, মানে টাইম বাই টাইম সোমাব লাগিব, টাইম বাই টাইম খাব লাগিব, টাইম বাই টাইম ক্লাছ যাব লাগিব। কি ক'ম, এতিয়া হাই ৰোডৰ ওচৰত ৰখি আছোঁ মই, আৰু এইফালে বাছ আহিছে। এতিয়া বাছত উঠি যামগৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। আৰু শেষত সকলোৱে চেনেলটো শ্বেয়াৰ কৰি দিবা, এটা লাইক মাৰি দিবা যদি চাই ভাল লাগিল ভিডিঅ'টো। আৰু জয় আই অসম, জয় হিন্দুস্তান।